বশিষ্ঠৰ কিছুমান মই প্ৰতিমাৰ বিসৰ্জন ঘাটৰ আপোনালোকক দৃশ্যাংশ দেখুৱাম বুলি কালি কৈছিলোঁ। তাকে আজি অলপমান আপোনাক দেখুৱাম বুলি আপোনালোকৰ মাজলৈ আহিলোঁ। তাকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ৰাতিপুৱা ৮ বজাৰ পৰা বশিষ্ঠ দুৰ্গা পূজা প্ৰতিমা বিসৰ্জন সমাপন আৰু বৃহত্তৰ বশিষ্ঠ যুৱক মঞ্চৰ উদ্যোগত অতি নিয়াৰিকৈ প্ৰতিমা বিসৰ্জন দি আছে।
আপোনালোকৰ সহায় সহযোগিতাই নিশ্চয় আকৌ উন্নত মান প্ৰদান কৰিব। তালৈকে লানি এৰাই নাই, লানি আৰু আছেই, দেখুৱাই নাই, কিমান দেৰি হ'ব কোনেও ক'ব নোৱাৰে। আমি যেতিয়া এখন পূজা মানে মূৰ্তি পানীত পেলোৱা দেখিছিলোঁ, তাৰ পাছতো প্ৰায় আৰু 25-30খনমান গাড়ীৰ লাইনত আছিলে। চাওক, এয়া আন্ধাৰ হৈ গ'লগৈ, নেদেখে আপোনালোকে। প্ৰায় আজিৰ দিনটোতো বিসৰ্জন হৈয়ে আছে, কিন্তু আমি সন্ধিয়া হৈ গ'ল, মইতো ৰাতিহে ভিডিঅ'টো উঠাইছোঁহি সন্ধিয়া সময়ত, কিন্তু এতিয়ালৈকে গাড়ী আহিয়ে আছে আৰু 20-25খনমানটো গাড়ী, 25-30খনমানেই আছে চাগে, লাষ্টলৈকে মই হিচাপ কৰিব নোৱাৰিলোঁ আৰু।